জব এডুকেশ্যন চেনেলটো আপোনাক স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে স্বাস্থ্য বিভাগৰ যিখিনি কালি নটিচ আহিছিলে, নটিচখনৰ কথা আপোনালোকৰ মাজত সকলোখিনি ডিটেইলছত আলোচনা কৰিছিলোঁ। আৰু ৰিটেন এক্সামলৈ সকলোৱে প্ৰিপেৰেশ্যন কৰি আছিলে, অৰ্থাৎ 3 জুলাইত তেওঁলোকৰ এক্সামটো হ'ব বুলি। কিন্তু কালি যিখন নটিচ আহিলে, এই নটিচখনৰ পৰা সকলোৱে নিৰাশাৰ হৈ পৰিলে, কাৰণ এক্সামটো তেওঁলোকে দিম বুলি বহুত পঢ়ি আছিলে, আৰু এই পঢ়াখিনি তেওঁলোকে বহুত ভাল ধৰণে লৈছিলে, আৰু এক্সামটো নিশ্চয় তেওঁলোকে ভাল কৰিম বুলি ইতিমধ্যে লৈছিলে। আৰু এতিয়া চাওক আপোনালোকে, এক্সামৰ যিটো অফিচিয়েল নটিচ হয়, এবাৰ নহয় দুবাৰকৈ আহিল, আৰু সকলোৰে মনত চিন্তা হৈ গ'ল যে এনেধৰণে যদি পষ্টপ'ন নটিচ আহি থাকে, তেতিয়া আমি এক্সামবিলাক কেনেধৰণে দিম, অৰ্থাৎ প্ৰিপেৰেশ্যন কৰাতকৈ নকৰাই ভাল, এনেধৰণে বহুতে কমেণ্ট কৰিছে। আৰু বহুতে কৈছে যে 2030ত এক্সাম হ'ব বুলিও এনেকৈ মেছেজ কৰিছে। চাওক, এতিয়ালৈকে যিটো অফিচিয়েল নটিচ দিলে, এই অফিচিয়েল নটিচটোৰ পৰা গম পোৱা যায় যে আপোনালোকৰ এক্সামটো কেতিয়াকৈ হ'ব বুলি ইয়াত মেনশ্যন কৰিছিলে। ইয়াত ইতিমধ্যে আনটিল বুলি কৈ দিছিলে, কাৰণ অনিৰ্দিষ্ট কাললৈ আপোনালোকৰ এক্সামটো হ'ব বুলি ইয়াত ইতিমধ্যে নটিচত উল্লেখ কৰিছিলে। আৰু যেতিয়ালৈকে অনিৰ্দিষ্ট কাল বুলি কোৱাৰ লগে লগে সকলোৱে চিন্তা হৈ গ'ল, কাৰণ অনিৰ্দিষ্ট কাল মানে কোনো এটা নিৰ্ধাৰিত দিন নহয় যে কেতিয়ালৈকে আপোনালোকৰ এক্সামটো হটিব পাৰে, কোনো কনফাৰ্ম নহয়। কাৰণ আপোনালোকে চাওক, যিহেতু অসমত পৰিৱেশ পৰিস্থিতি একেবাৰে বেয়া হৈ আছে, বানপানীৰ সমস্যা হৈ আছে। আপোনালোকে চাওক, চৰকাৰক আমি দুখিলেও নহ'ব, কাৰণ এক্সামটো যিহেতু পাতিব পৰা অৱস্থাত নাই হোৱা। চাওক, যেতিয়া দুবাৰকৈ নটিচ আহে, সকলোৰে মনত চিন্তা হৈ যায় যে এক্সামটো কেতিয়াকৈ হ'ব। এতিয়া আপোনালোকে চাওক, অনিৰ্দিষ্ট কাল বুলি ক'লে বেছি ভয় লগা হয়, কাৰণ এটা বিশেষ দিন, এটা তাৰিখ নিৰ্ধাৰিত দিন দি দিয়া নাই। কাৰণ 3 জুলাইত আপোনালোকৰ এক্সামটো হ'ব লগা আছিলে, আৰু 3 জুলাইত যিহেতু নহ'ল, সকলোৱে ভাবিলে যে আমাৰ এক্সামটো আৰু নহ'ব চাগে, বহুত দিনলৈ হটি গ'ল বুলি। কিন্তু আপোনালোকে চাওক, যিহেতু বানপানীৰ সমস্যা হোৱাৰ কাৰণে আমাৰ এনেকুৱা হৈছে। আৰু আগষ্ট যেতিয়া হ'ব, আপোনালোকে চাওক, এতিয়া ভাবক যে আপোনালোকে এমাহ সময় লৈ লওক, কাৰণ আগষ্টতে যিখিনি পানীৰ সমস্যা হয়, বানপানীৰ সমস্যা দূৰ হ'ব যেন লগা হ'ল। কাৰণ বতৰটো বহুত অসুবিধা এইকেইদিনত, যিহেতু ধাৰাসাৰ বৰষুণৰ প্ৰভাৱত বানপানী যিমানে আমি আশা কৰি আছোঁ পৰীক্ষাটো হওক বুলি, সিমানেই বৰষুণৰ প্ৰভাৱত বানপানীৰ সৃষ্টি হৈয়ে আছে এতিয়ালৈকে। আৰু এক্সাম চেণ্টাৰবিলাকো পাতিব পৰা অৱস্থাত নাই। আৰু আপোনালোকে যিহেতু আগষ্ট সময়টোৱে মোৰ মতে হ'ব লাগে, কাৰণ স্বাস্থ্য বিভাগৰ যিহেতু এমাহ সময় লাগিবই সকলোখিনি এক্সাম হ'বলৈ হ'লে। আৰু ইতিমধ্যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, আৰু স্বাস্থ্য বিভাগৰ যিসকলে পঢ়ি আছে আৰু ভাল ধৰণে পঢ়ক, কাৰণ আমি কাকো ক'ব নোৱাৰিম যে কি কাৰণে এক্সামবিলাক হেৰি হৈ গৈছে। আৰু সকলোৱে আপোনালোকে বেলেগকৈ চিন্তা নকৰিব, কাৰণ পঢ়ক, কোনো ধৰণৰ টেনশ্যন নল'ব, মনত পঢ়ি যাওক। আৰু যিহেতু সকলোৱে ভাবি আছিলে যে 1 লাখ চাকৰিটোৰ ভিতৰত এবাৰ নিশ্চয়ৰূপে চিলেক্ট হ'ম আৰু ভাল ধৰণে পঢ়িম। আৰু চাওক, এতিয়া যিখিনি গ্ৰেড 4 এক্সাম হয়, ইতিমধ্যে টেকনিকেল এক্সামৰ যিবিলাক এক্সাম হৈ গ'ল, সেইখিনিয়ে কিমান আশা কৰিছে যে ৰিজাল্টৰ কাৰণে। এতিয়া ৰিজাল্টখিনিও বহুত দিনলৈ আকৌ পাছলৈ যাব, যিখিনি টেকনিকেলৰ আছিলে। আৰু এতিয়া গ্ৰেড 4 যিহেতু এক্সামটো হোৱাই নাই, আৰু আকৌ যিখিনি গ্ৰেড 3 নন টেকনিকেলৰ এক্সাম হ'বই আছে, তেতিয়াহ'লে আপোনালোকে চাওক কিমান পৰীক্ষাৰ কাৰণে দিবলৈ আছে। আৰু এনেধৰণে যদি ৰিটেন এক্সামবিলাক সলনি হৈ থাকে, সকলোৰে মনত এটাই প্ৰশ্ন যে আৰু এক্সাম নিদিওঁ, আৰু এনেধৰণে বহুতে ভাবি লৈছে। কিন্তু আৰু ভাবিব লগা বাধ্য হৈছে, কাৰণ তেওঁলোকে যিহেতু অনলাইন কৰি সকলোবিলাক কৰিব লগা হৈছে, নিজৰ পইচা পাতি খৰচ কৰি পিনে। তথাপি আপোনালোকে চিন্তা নকৰিব, কাৰণ এমাহৰ ভিতৰত আপোনালোকে এমাহ ৱেইট কৰক, তাৰপিছত সকলোখিনি আপোনালোকে ডিটেইলছত গম পাব। হয়তো জুলাই 25 তাৰিখ মানেও আপোনালোকে এটা তাৰিখ পাই যাব পাৰে, কাৰণ যেতিয়া পৰিৱেশ পৰিস্থিতি ঠিক হ'ব, তেতিয়া আপোনালোকৰ সকলোখিনি নটিচ আহি যাব, আৰু আপোনালোকৰ মাজত সদায় জনাই থাকিম। আৰু ভাল ধৰণে পঢ়ক, আৰু আশাবিলাক আপোনালোকে শেষ কৰি নিদিব, কাৰণ ভাল ধৰণে পঢ়িলে নিশ্চয় এক্সামটো ভাল হ'ব। পঢ়ি যাওক আৰু আগবাঢ়ি যাওক। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আপোনালোকৰ মাজত এইখিনিয়ে জনালোঁ, কাৰণ বহুতে কমেণ্ট কৰি আছিলে যে দাদা কিবা নতুন তাৰিখ আছে নেকি। এতিয়ালৈকে কোনো ধৰণৰ নটিচ নিদিয়ে, কাৰণ আগষ্ট মাহত অথবা জুলাই 25 তাৰিখ মানে আপোনালোকৰ এক্সামৰ কিবা এটা নটিচ পোৱাৰ চান্স এটা আছে, সেইবুলি মই আপোনালোকৰ মাজত কৈছোঁ। কিন্তু অফিচিয়েল নটিচত কোনো ধৰণৰ এতিয়ালৈকে প্ৰকাশ কৰা নাই।